Hello everyone, welcome and welcome back to my channel. আৰু আজি মই লৈ আহিছো কেইটামান বিউটি হেক্স আৰু হেকিটা বিউটি হেক্সে 100% ওয়ার্ক কৰে নকৰে তাকে আপোনালোকক দেখুৱাম তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰো। প্ৰথম হেকটো হৈছে আইব্ৰো ফিল কৰাৰ বাবে মই লৈছো এটা সেলো টেপ আৰু এতিয়া মই কেঁচিৰ সহায়ত ধুনিয়াকৈ টুকুৰা কৰি কাটি লম আৰু মোৰ আইব্ৰো শেপৰ সহায়ত ধুনিয়াকৈ মই এইখিনি সেলো টেপটো মাৰি লম যেনে ধৰণৰ মোক শেপ লাগে সেই অনুযায়ী মই আইব্ৰো ফিলটো কৰি লম আৰু তাৰ পিছত মই এটা কটন বলৰ সহায়ত আই শ্যাডো পেলেটৰ পৰা এটা কালাৰ লম যেনে ব্ল্যাক ব্ৰাউন যিকোনো কালাৰ আপোনালোকে যেটো ভাল পায় সেইটো কালাৰ ল'ব পাৰে তাৰ পৰা এটা কালাৰ লৈ মই আইব্ৰোটো ফিল কৰিম আৰু তাৰ পিছত ৰিজাল্ট আপোনালোকক দেখুৱাই আছো। মই আইব্ৰোটো ফিল কৰি আছো আৰু ইয়াৰ পিছত ইয়াৰ ৰিজাল্টটো দেখিবলৈ পাইছে পুৰা 100% নহলেও প্ৰায় 70% ওয়ার্ক কৰিছে আৰু এয়া মই এটা ব্ৰাছৰ সহায়ত ধুনিয়াকৈ ইয়াক ফিল কৰিছো আৰু নেক্সট আইব্ৰোটো মই এনে ধৰণে সেম প্ৰসেসৰে কৰি লম। সেকেন্ড হেক্সটোৰ বাবে আমাক লাগিব এডাল কাজল আৰু কাজলৰে মই ধুনিয়াকৈ লগাই লৈছো আৰু কি ধুনিয়াকৈ লাগিছে দেখিছেনে আপোনালোকে আৰু এতিয়া মই ধুনিয়াকৈ দুই সাইডে লগাই লোৱাৰ পিছত দুটা মানে দুখন হাতৰ দুটা আঙুলিৰে মই ধুনিয়াকৈ ইয়াক খহি দিম আৰু খহি দিয়াৰ পিছত স্মোকি আইছৰ নিচিনা হ'ব চাওচোন স্মোকি আই যে হয় নহয় ভিতনিয়ে হও এয়া দেখিছে এক্সপেৰিমেন্ট কৰি আছো আপোনালোকৰ লগত কি হৈছে নাজানো ভুটনিয়ে হলু যেন পাইছো আৰু ইয়া চকু দেখিছে নহয় একদম কাম নকৰাও নহয় 30% কাম কৰিছে বাৰু। থাৰ্ড হেক্সটোৰ বাবে আমাক প্ৰয়োজন হ'ব এখন টিস্যু পেপাৰ আৰু এটা লিকুইড লিপষ্টিক আৰু এটা মই ৰেড লিপষ্টিক লৈছো আৰু লিপষ্টিকটো এনে ধৰণে লিপছটোৰ ওপৰত এনে টিস্যু পেপাৰখন ৰাখি মই লিপষ্টিকটো এনে ধৰণে থুচি আছো আৰু নাজানো কিমান দূৰ কাম কৰিব 100% ওয়ার্ক কৰিব নে 0% ওয়ার্ক কৰিব আৰু ইয়াৰ ৰিজাল্ট আপোনালোকৰ লগত শেয়াৰ কৰিম প্ৰথমবাৰ ব্যৱহাৰ কৰিছো মই আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি আৰু আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিও চাই আছে তেন্তে মোৰ চেনেলটো প্লিজ ফলো কৰিব যদি ফেসবুকত চাই আছে যদি ইউটিউবত চাই আছে তেন্তে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ফ্যামিলি ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিব যাতে তেওঁলোকে এই হেক্স কিটা ইউজ কৰিব পাৰে যদি মানে কাম কৰে আৰু যদি কাম নকৰে তেওঁলোকৰ লিপষ্টিক বা যিকোনো বস্তু তেওঁলোকৰ মানে অবাবত বেয়া নহব আৰু মোৰ দৰে আৰু ইয়াৰ ৰিজাল্ট আপোনালোকক দেখুৱাই আছো একদম ফালতু একো কাম কৰা নাই এনে গল মোৰ লিপষ্টিকনি আৰু এতিয়া মই অকমানে ব্ৰাছডালে মোৰ লিপষ্টিক লগাই লৈছো যেহেতু মোৰ লিপষ্টিক মানে ফিকা লাগিছে সেইবাবে আৰু মই এতিয়া অকমান ফেসলিন লগাই লম যেহেতু মোৰ ড্ৰাই লাগিছে আৰু এই ফেসলিনটো লগাই মোৰ লিপছটো অলপ স্মুথ কৰি ললো আৰু তেন্তে আজি ভিডিওটো এইখিনিতে সমাপ্ত কৰিলো তেন্তে বাই বাই আজিলৈ বাই বাই।